हेलो फ्रेंड्स मोर रांधनी हाल चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো কল পচলাৰ ৰেচিপি। এইটো সাধাৰণতে বিহুৰ দিনাখন খোৱা হয়। ভাবিলো আপোনালোকৰ লগত এই ৰেচিপিটো শেয়াৰ কৰো। যদি ৰেচিপিটো ভাল পায় তেতিয়া হলে লাইক কৰিব, লগতে শেয়াৰ কৰিব। পচলা অলপ লৈ লৈছো। ইয়াতে সাধাৰণতে আঠিয়া কলৰ সৰু কলপুলিৰ পচলা লয়, কিন্তু এইটো কিনি লোৱা হয় যেহেতু এনেকুৱা এপিস লৈ লৈছো। সৰিয়হ এচামুচ ডাঙৰ চামুচেৰে ভিজাই ৰাখিছিলো, কেঁচা জলকীয়া এটা, নিমখ সোৱাদ অনুসৰি ল'ব, কলৰ খাৰ এচামুচ সৰু চামুচেৰে, সৰিয়হৰ তেল এচামুচ সৰু চামুচেৰে। ওপৰৰ বাকলিখিনি গুচাই ল'ম, কাৰণ ইয়াতে মাজৰ অংশৰ প্ৰয়োজন হয়। আৰু এইখিনি এতিয়া ধুই লম। বাকি ইনগ্ৰেডিয়েন্টছখিনি ৰেডি কৰালৈকে দুপিস কৰি এইটো কাটি পানীত তিয়াই ৰাখিম যাতে কলা পৰি নাযায়। মিক্সিং জাৰ এটাত সৰিয়হখিনি লগতে কেঁচা জলকীয়াটো লৈ লৈছো। জলকীয়া নিজৰ হিচাপত ল'ব পাৰে। অলপ পানীৰ সৈতে এইটো স্মুথ পেষ্ট হোৱালৈকে গ্ৰাইণ্ড কৰিম। পেষ্টটো ৰেডি হৈ পৰিছে, সাইডত ৰাখি দিম। পানীখিনি পেলাই ল'ম। এতিয়া পচলাখিনি সালাড বনোৱা ৰুকনিৰ সহায়ত ৰুকি ল'ব। আপোনালোকে সৰু সৰুকৈ কাটি ল'বও পাৰে, কিন্তু ৰুকনিৰ সহায়ত ৰুকিলে অতি কম সময়ৰ ভিতৰতে হৈ যায়। ৰৈ যোৱা অংশখিনি পেলাই দিম। গোটেইখিনি একেধৰণে ৰুকি ল'ম। শেষত এইখিনি ৰুকা নাযায়, জাবৰ টাইপ ওলাইছে, এইখিনি পেলাই ল'ম। গোটেইখিনিয়ে ৰুকা হৈ গ'ল। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ ল'ম। সৰিয়হৰ পেষ্ট 2 চামুচ লৈছো। পচলা বেছি হলে বেছিকৈ ল'ব। কলৰ খাৰ এচামুচ সৰু চামুচেৰে মিহলি কৰি ল'ম। সৰিয়হৰ তেল সৰু চামুচেৰে এচামুচ মান। গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। পুনৰ এটা কেঁচা জলকীয়া কাটি লৈছো সৰু সৰুকৈ। মিহলি কৰি লৈছো। এইটো এনেকৈয়ে খোৱা হয়। সাৰ্ভ কৰিবৰ কাৰণে ৰেডি হৈ পৰিছে। খাবলৈ ভাল লাগে। যদি আপোনালোকে আগতে কেতিয়াও এইটো এনেকৈ খাই পোৱা নাছিল তেতিয়া হলে আজিয়ে বনাই টেষ্ট কৰি চাওক। কেনেকুৱা পায় কমেন্টত জনাবলৈ নাপাহৰিব। যদি ৰেচিপিটো ভাল পাইছে তেতিয়া হলে ভিডিওটোৰ তলত লাইক কৰিব, লগতে ভিডিওটো শেয়াৰ কৰিব আৰু নতুন নতুন ৰেচিপিৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই ভিডিও আপলোড কৰিলে নটিফিকেশন পাই যায়। ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।